চাৰিওফালে বহুত বেছি আই ফ্লুৰ সমস্যা দেখা গৈছে আপোনাৰ যাতে আই ফ্লু নহওক আজি মই তাৰ বাবে আপোনাক কেইটামান বহুত বেছি ইম্পৰ্টেন্ট টিপছ কম ফাৰ্স্ট টিপটো হ'ল আপুনি যেতিয়া বাহিৰত ওলাই যায় আপুনি হাত নোধোৱাকে আপোনাৰ চকুকেইটা কেতিয়াও নুচুব আৰু আপুনি বজাৰত গৈ ঘৰলৈ আহিলে সদায় আপুনি আপোনাৰ চকুকেইটা সফা পানীৰে ভালকে ধুব 3 নম্বৰ টিপছটো হ'ল আপুনি বাহিৰত ওলাই গলে চশমা বা সানগ্লাস এযোৰ পিন্ধি যাব চেষ্টা কৰিব তেতিয়া আপোনাৰ চকুত ধুলি বালি নপৰিব আৰু আপোনাৰ আই ফ্লু হোৱা সমস্যাও নহব নেক্সট টিপটো হ'ল আপুনি বেলেগ মানুহৰ ৰুমাল বা টাৱেল ব্যৱহাৰ নকৰিব আৰু লাষ্ট টিপছটো হ'ল আপুনি পুখুৰী বা সুইমিং পুলত সাঁতুৰিব নাযাব আপুনি যেতিয়া পুখুৰী বা সুইমিং পুলত সাঁতুৰিব যায় পানীত যদি বীজাণুটো থাকে আপোনাৰ চকুত আহিবৰ সম্ভাৱনা থাকে হয় নাখাব সাৱধান হওক ভিডিঅ' চাই যদি ভাল লাগিল লাইক কৰি দিব আৰু মোৰ চেনেল স্নায়ু স্নেহম ফিজিঅ